ও বাকি মাংস কি হে 150 টাকা দিছে বুলি একলাম কে লৈছে মানে দাদা দিছে এই জিৰে মখ বেছিকে দিছে চেনি আনছো এইখান বাছি এটা কথা কও চাবা মানুহ এই অলমান মুখত হয় না কি কথা আকমুঠ হৈ গৈছে এটা খুদবে কি হে 600 টাকাৰ বিল বনালে ফেস্টালি 600 টাকাৰে হ'ব দুগো উই কুট লৈছে তেজৰ বাকাল পইচাৰ অভাৱ বোলা বস্তু ইয়াৰ জীৱনত নাই কিজনী হা পূৰ্ব আদুব ওচৰত নৰিছনি নাই নেকি আছে এক পাঁচ ভিডিঅ' দে আৰু জাবৰা এইগিলাখান ইউটিউবৰ অকণমান মানুহ কি জানে আমাৰ মুঠিত জাবৰা পাতৰ লগত লাগে মই বৰ্তমান ইউটিউবটো উলিয়াই লৈছোঁ আৰু এইটো হৈছে মোৰ প্ৰথমটো ইউটিউব চেনেল যিটোত মই 2 বছৰ আগত ভিডিঅ' দিছিলোঁ Hey guys, good evening and welcome my YouTube channel. নতুন এটা দিন নতুন এটা ভিডিঅ' মানে গাইস আজি দিপিৰ বেলা ভিডিঅ' চিডিঅ' আৰম্ভ কৰা নাই যি ৰোড আৰু এবেকে আছে হিৰক ভাই বাকি তই কৈ দিয়া বেটাৰী যাব আলছো মানে কি হ'ল কি আমাৰ গাড়ীখন মানে বেদান্ত লৈ গৈছিল না তো আজি মানে তাতে আড্ডাটো দিম আৰু এনে তো আপে দিয়া নেকি তই যে বাৰি কুটি যে লিখিত কুঠিত লাগে কুঠিত ঘৰৰ বাহিৰত আহিলে লিখিতটো থাকে মানে প্ৰায় ভাগ যি কি নহওক যাব লাগে এতিয়া দেৰি হৈছে মানে ছোৱালী দেখিছো চাইছো সেই আৰু মানে আৰু চাব লাগে দেই তুমি বাকী এইফালে দাদা আছে দাই বাকী দাদা ও কেনে চালা ৰখি থাকিব লগা আছে এতিয়া মানে দাদা কি হৈছে জানে অতি তিৰি মানুহ কেইটামান লৈ আছিল অতি বোলে কিবা আলহীৰ ঘৰ তাতে ৰখি আছে মই আছে দাদা জ্বালা পাছি নে তিৰি মানুহ লৈ জ্বালাই চালা জ্বালাটোৰ পাছে আমিও জ্বালা খাইছো আমি কি কুটতে আছিলো আৰু আমাক উঠাতে কৈছে আমি গাড়ীত উঠাতে কৈছে ভাইটিহাত তোমাৰ কটাটোত গেলি যাব লাগবো ততিটো অলপ ৰখিয়াও লাগে বেয়া পাৰে দিয়া কাৰণ আমাৰ আলহী ঘৰ না এতিয়া বাইদেউ কিমান দেৰি কৰি চাহ খাই যাব পাৰে দিয়া উপায় নাই ৰাতিও হ'ব দে ঠিক নাই যদি পিছত দাদাক কয় দাদা নাযা যা যিটো লৈ যাকে যা পটকে চাৰ মাৰিব দেই দাদাৰ কিন্তু খং উঠিছে যা হৈছে যা প্ৰায় 15 মিনিট হ'ল দেখা দেখি নাই মানুহৰ বাপ্পা অ কি মাংস মানে এটা কথা কও বাবা কি লিখিত তোৰ আহিল নেকি একদম লিখিতৰ কথা নকবি কাৰণ খুটটো তো দি থৈ দিছা প্ৰায় 20 মিনিটে হ'ল বাইদেৱে যি গেল আৰু নাহিল দেখাই দিয়া মই এটা কথা কওঁ ভগৱানে যি মিলে ভালে মিলে মানে দাদা একলা ৰখাতকে ভগৱানে ভাবছি দুগু পঠাই দে দাদা বলিকা বকৰা বনাইছে আমাকো আখনে দি অলপ ৰখো যদি বেছি দেৰি হয় দাদাও গুচি যাব মোৰ ঘৰত গুচি যাম অতি ৰখি থাকিম হয় বুলি মানুহ এটা ইনাম ৰখিব নোৱাৰে দে বৰ্তমান আমি আহি পালো ৰঙিয়া বাকি এডাল ফুল চাক না কেনে এটা লগা আছে ভাইবটো কিন্তু বেলেগ আছে গাইছ বাকি মাংস কেনে তো বাকি গাইছ এটা ঘোষণা কৰিব যাইছো মানে হিৰক আৰু মোৰ এটা গেমিং চেনেল আছে এটা নহয় দুটাই আছে সেই দুটা কোনোবা এটা বিক্ৰী কৰিম বুলি ভাবিছো যিহেতু মই আজিকালি গেমিং মানে গেম খেলাওঁ যিহেতু মই ভ্লগ লাইনটো বাছি লৈছো ভ্লগ বনাওঁ হিৰক আৰু মই সেই গেমিং চেনেলটো বিক্ৰী কৰিম বুলি ভাবিছো আৰু চেনেলটো আমি দেখাই দিওঁ আৰু লো প্ৰাইজত আমি বেছিম মই বৰ্তমান ইউটিউবটো উলিয়াই লৈছো আৰু এইটো হৈছে মোৰ প্ৰথমটো ইউটিউব চেনেল যিটোত মই 2 বছৰ আগত ভিডিঅ' দিছিলোঁ বাকি 16,000 প্লাছ ছাবস্ক্ৰাইবাৰ আছে এলজিএম আছাম বুলি আছে বাকি শ্বৰ্ট ভিডিঅ' চাব পাৰে শ্বৰ্ট ভিডিঅ'ত ভাল ভিউছে আছিল গাইছ 23,000 11,000 10,000কৈ ভিউছে আহিছিল বাকি মই ৰিচেণ্ট দুটা ভিডিঅ' দিছোঁ কালি নে পৰহি ভাল ভিউছে মাৰিছে 1K আৰু এইবাৰ মাৰিছে 816টা 861টা সৰি তো বাকি এইটো চেনেলৰ প্ৰাইচ হৈছে 2K মানে 2,000 টকা যদি আপোনালোকে ডিএম কৰে আমি অলপমান কম প্ৰাইচতে দিম আমি চেনেলটো এইটো কথা ভাবিছোঁ মানে এই চেনেলটো উঠিব কিন্তু হিৰক আৰু যিহেতু মই গেমিং বাদ দিছোঁ গেমিং সেনেকৈ বাদ দিয়া নাই খেলোঁ মাজে মাজে মন গ'লে যিহেতু আমি এটা চেনেলতে কাম কৰি আছোঁ সেইটো চেনেল থাকক সেইকাৰণে আমি বেলেগ ছেকেণ্ড চেনেল নচলাওঁ বুলি ভাবিছোঁ এইটোৱে থাকক নাই মানে গাইজ কি যি এইটো চেনেল আপোনালোকে গেমিং ভিডিঅ' নিদিলে এইটো চেনেল আচ্ছা চলিব মানে কি হৈছে কি আপোনাক মই ৰিচেণ্ট ভিডিঅ' দুটা দেখাই দিওঁ মানে শ্বৰ্ট ভিডিঅ' এছামিজ শ্বৰ্ট ভিডিঅ' দিলেও আপোনালোকৰ ভাইৰেল হ'ব এইটো চাওক এইটো ভিডিঅ'ত 816টা গৈছে আপোনালোকৰ যদি মাহটো দে এইটো চেনেল গ্ৰ' হ'ব কিন্তু হিমাংশু আৰু মই ইনাম আৰু নৰোঁ আৰু এটা চেনেলতে যিহেতু কাম কৰিছোঁ আৰু এই ভিডিঅ'টো 8 টাইমত দিয়া গৈছে আৰু যিহেতু 8 টাইমত দিয়া হ'লেও ভিউজ মজা আছে বেছি দেৰি হোৱা নাই মোৰ মতে এই চেনেলটো উঠিব আপোনালোকে চলক আৰু এই চেনেল বাকী এইটোৰ প্ৰাইচ হৈছে 2K মানে 2,000 টকা অলপমান মিলাই কৰি দিম দে নেকি চেনেল আছে বাকী আৰু এটা চেনেল আছে সেইটো দেখাই দিওঁ আছে এইটো চেনেল হিমাংশু ব্লগ বুলি আছে এইটো চেনেল একবাৰ দেখাই দিওঁ আৰু আপোনালোকক এইটো চেনেলো আচ্ছা 12টা ভিউজ 12টা ভিডিঅ' দিছোঁ আৰু ৰিচেণ্টলি 3K পাৰ হৈ গৈছে আৰু আচ্ছা ভিউজ আছে আৰু আচ্ছা ভিউজ আছে ভিউজ মজা পাব্লিক ভিউজ লাষ্ট পাব্লিক ভিউজ চা গাইছ কেনে এটা ভিউজ আহে 10K মাৰি থাকে
তো যদি আপোনালোকে এই দুটা চেনেলৰ এটা কিনি দিয়া খুজিছে প্ৰথমটো 16,000টোৰ দাম হৈছে 2,000 টকা বাকী 3,000টোৰ দাম হৈছে 1,000 টকা যদি আপোনালোকে স্ক্ৰীনত নম্বৰ এটা আহিছে মানে মোৰ নম্বৰ এইটো হোৱাটছআপ কৰিব মোক ফোন কৰিলে ফোনটো নাপাব বাকী এইটো নম্বৰত আপোনালোকে কল কৰক আৰু মোক ডিএম কৰক যদি ছাবস্ক্ৰাইবাৰে কোনোবাই ভিডিঅ' চাই পেলাই চেনেলটো কিনিব খোজে তেনেহ'লে বহুত কম প্ৰাইজত আমি দি দিম মানে 2,000 পৰা অলপমান মিলা মিছা কৰি দিম আৰু তো সেইটোৱে কথা আৰু নে কি মানে মোৰ মতে কি জানে এই চেনেলটোতে কিন্তু উঠবো আপোনালোকে উঠাব জানিব লাগিব যিহেতু আমি এটা ভিডিঅ' দিয়াতে অহাৰ লগে লগে ভিডিঅ'টো যিহেতু ভিউজ মজা আছে মোৰ মতে এই চেনেলটোতে উঠব আপোনালোকে কাম কৰি যাওক সেই আৰু ল' প্ৰাইজতে দিম হিৰকতং কলাকে এই নম্বৰ স্ক্ৰীণত এটা নম্বৰ আহব হোৱাটছএপত ডিএম কৰিব আমি এনেকৈ খোজকাঢ়ি কাঢ়ি যাই আছোঁ তো এইবাকে হিমাংশু মানে হিমাংশু মই এটা কথা ফিল কৰিলোঁ বাবা মানে আগতে যে তোৰ আৰু মোৰ যে গাড়ী নাছিল এই তেতিয়া কম খোজকাঢ়ি কাঢ়ি গৈছিলোঁ ফাদাৰে যি গালি দিছিল দেৰি হৈছিল না খোজকাঢ়ি ন কথা ক'ব লাগিব মই জানো না বিফৰ আৰু আফটাৰ বেলেগ কিন্তু গাইজ এতিয়া আফটাৰ কিছুমানে ফুৰি নাথাকিব পাৰে আমাৰতো আছে ন সেইটো হয় বাৰু হ'লে এনেই খোজকাঢ়িব নোৱাৰি দেই বাবা যাওঁ ৰ আৰু খোজকাঢ়ি কাঢ়ি এনেকৈ বাকী গাইছ আমি আছোঁ এতিয়া ৰঙিয়াত এইটো নতুনকৈ বনাইছে উদ্বোধন এতিয়া গ'লে হোৱা নাই চাব পাৰি আৰু মানে এতিয়া ভাল লগা হোৱা নাই যেতিয়া লাইট চাইট দিব তেতিয়া ভাল লগা হ'ব অলপ ৰাতিকে দেখুৱাইছোঁ মই ৰাতিকে না কি ৰ উদ্বোধন হোৱা নাই হ'ব আৰু এইটো বাকী উন্মতি মই তাকে ভাবোঁ বাকী চাক না কি এটা বনাইছে ভিতৰত কি এটা ভাই ভাবোঁ সম্পূৰ্ণ হ'লে বেছি ভাল লগা হ'ব বাকী ফণ্টে ফণ্টে আছে হৰদত্ত বীৰদত্ত বাকী ইয়াৰ উদ্বোধন হোৱাৰ দিনা দেখুৱাম দে আজি ৰাতি অলপমান দেখাই দিব পাৰোঁ এইপাৰে আহি গৈছে শৰ্মা কেনে হা নমস্কাৰ চলিবা দিনে দিনে কেনেকুৱা হৈ যায় খিনে গেলি গেম যি খেলি থাক দিনটো অলপ পঢ়া মেট্ৰিক আছে পঢ়া বোলো পঢ়বা বাকী এইপাৰে আছে আমাৰ গণেশ দা কেনে আছো 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 বাকী এডমিশ্যন হ'ল তোমাৰ পাৰ্টিটো দিবা মোক লাহেকে শাওনটো গেলি আগষ্টত খানা মোৰ শাওন মাহটো যাবা দি তাৰপিছত খানা খাম ডাঙৰ বিশাল খানা এতিয়া বৰ্তমান আমি আহি গ'লো হৰদত্ত বীৰদত্ত ভৱনত মানে ভিতৰত বোলে কিবা বোলে নাটক চলিছে তাকে অলপ চাওঁ বোলো কাজিয়া টোপনিয়ে সতি বাকী বঢ়িয়াকৈ ভিতৰত যাই লওঁ ৰ গাইছ বাকী লগৰ মুখত গোটাই গৈছে এইবাৰে আহি গ'ল ভৰালি দা বাকী ভৰালি দা কেনে হ'ব সোমে দিবই লাগব তোমাৰ তেতিয়া বেছি ভাল লগা হ'ব এনেতো খেনচামে তুমি সাপৰি ব্লগাৰ বাকী ৰবা কেনে আছো বাকী আছো একদম মই হিৰক হিমাংশু ব্লগ সদায় চাওঁ বহুত ভাল কাম কৰি আছে থেংক ইউ ভৰালি দাটো নাই চাবাই লাগিব বাকী ৰবা অভিনয়টো মজা কৰিলা কিন্তু এইটো ছোৱালী যে অভিনয় কৰিছা ইমান কিউট এইটো কেনে কৰে দেখিছা হিচৰা দেই বাকী ভৰালি দা একদম ভাল হৈছে থেংক ইউ তুমি পাৰিবা নাটক চাটক কৰা যদি ছোৱালী হলা ছোৱালী হলি তোমাৰ প্ৰেমত মই পঢ়লো গম পাইছ নে নাই মই ছোৱালী হলি তোৰ দৰে বয়ফ্ৰেণ্ড নললো মানে ইমান শালমান থকা কোনি চুমা দিব প্ৰেমত পঢ়লে শালমান উলবই ধুবাটা দেখিছা ৰঙিয়াত আহি দেখিছা কি বোলা তুমি মানে এতিয়া আপিটো আপিয়ে তুমি আপাকো এৰা নাই ভৰালি যা যোনটো মোহিনী ৰূপ মাছছি কালি ৰূপ দেখেছি প্ৰেমত পঢ়ছো মই যদি আপি হলা কয় আজি অতি ভৰালি থাকিব নহ'লে পলাই নিলো হয় পৰাই মই গম পাইছ না তেনে ধেমালি এটা কৰিছোঁ দে ফানি মানুহ মখা আছে ধেমালিটো কৰিমেই না ধুব ওচৰত নদী চদী নাই নেকি মানুহ কি আমাৰ মুঠিত জাবৰা পাতৰ লগত কম ডাঙৰ জাবৰা কি নাই কি চলিছে এতিয়া বৰ্তমান ৰঙিয়াৰ ফেমাছ ব্লগাৰ নমস্কাৰ ভৰালি দা চাহ এটা কৰোঁ শিৱ বাবা মোক মাফ কৰি দিবে
মতে এৰিছো মতে এৰিছো মতে দা অসম মতে এৰিছো বাকী গাইছ নাটক চাটক শেষ কৰি আমি আহি গ'লো মিলন হোটেলত এবেগে আছে আমাৰ মানে হিৰক এতিয়া ভাই সেই হ'ল 10:34 হ'ল আমি এতিয়া ভাত খাব লাগে আজি মিলন মিলনত ক'ব মানে মিলন মানে হ'ল মানে এনাজৰি না মিলন 4টা আত্মা মিলন বাবা আৰু এটা কথা কালি আমি সোমবাৰ দিনা আহি কেনে আজি খাম মই নাযাওঁ কামক কৈছিলো আছো কিবা আছো এবেগে ককাইটি এখন খোলা নাযায় আকা ঐ দি আছিল পাৰি ককাইটি ঐ লগাই দি আজি পইচা চইচা বাচছি নেকি আমাক মিলন হোটেলত লৈ আহিলে দেখো আজি সুবৰ পইচা পেজৰ বাকা লাগে সোমা পইচা ডাঙৰ বস্তু নহয় মানে কেতিয়াবা সুস্বাস্থ্য খানা খাব দিলটো ডাঙৰ হ'ব লাগিব হয় না আমাৰ সুভদা যি আছে ভাত ঘৰ কৰি হ'লেও আমাক খুৱাব না কিয় কৰিব কি হা 600 টকাৰ বিল বনাব ফেচ থালি 600 টকাৰে হ'ব দেখো তেজৰ বাকাল পইচাৰ অভাৱ বোলা বস্তু ইয়াৰ জীৱনত নায়েই কিজানি হা পূৰ্বা নাই ন এই বস্তু ঘৰৰ আটাই চলি নাই ইয়ে পইচা মকা শিক কৰিব লাগিব কোনেনো শিক কৰিব হা ক্লাছ 10 মানৰ পৰা তাৰমানে মই আজিলৈকে ঘৰত পইচা উঠা নাই কথা নাই নুসুধো নিজে বিজনেছ কৰে বিজনেছ নহয় আহে কৰ পৰা কাৰোবাৰ যদি ঠাচাৰ হয় থুবাৰ তাত আহিবি বাকী গাইছে এইবাৰ আহি গ'ল ৰাতিৰ থালি এইবাৰ আছে ভাত এখন দালি পেজ আছে আলু খানা বটা চাটনি এই কিবা চেৱৈ ভেন্দি ভাজা এখন কি ভাজা গম নাপাওঁ হিউজ লেভেল দিছি দে গাইছ বাকী পূৰ্ব কি তই কি কবি কি কম মানে এতিয়া খাব লাগে ন বস্তু কিনাম দিছি বস্তু বহুত দিছি হা কি তুমি বাপা ইনাম বস্তু দিছি বাকী গাইছ ফাইনেলি ভাত খাব লাগে কাইট চাকচোন ভাতো নাই চাক বাকী মাংস কি ৰং খেলি আছা নেকি সৰু ছোৱালীৰ নিচিনা বাপ্পা নাচনি দেখা আছিল বাকী পূৰ্বা কাইট দোকান শুনা ই ৰং খেলি আছ বাকী এইটো চাব কি খাম অনলি খাম 100 টকা দিছোঁ বাকী ভাল লগা আছিল হিমাংশুৰ গুৱাহাটীটো লগা আছিলে ধেমালি বস্তু দে ধেমালি বাকী অপূৰ্বা খাই লৈ কেনে লাগিল খাই লৈ একদম পুৰা মজা 150 रुपया দেগা 150 रुपया বাকী হিমাংশু কি 150 টকা দিছে বুলি একলাম কিয় লৈছে মানে দাদা যে আছে জিৰে মখ বেছিকৈ দিছে চেনি আনিছো এইকাৰণে বাচি আছো এটা কথা কওঁ চাবা মানুহ এই অলপমান মুখত হয় না সি গোটেই আকমুঠ হৈ গৈছে এটা সুধবা আকমুঠ নেও বাকী যি কি নহওক থুবাদাক মানছো দে 600 টকাৰ কৈছে তাকো মাংসৰ ভাত খালিও ইনাম নেগিলা হয় 600 টকাৰ নিৰামিষত বহুত গেছি ন মানে আইটেম 11টা মানে আছিল আৰু যিহেতু কালি খাউনৰ মা টানছো আজি অপূৰ্ব টানছো তো হে গাইজ বৰ্তমান খাই লৈ কিনে হোটেলৰ পৰা ওলাই দিছিলোঁ কিন্তু ওলাই দি কিনে মই যাব আছিলো ঘৰত তথাপিও মানে মোৰ ভিডিঅ' চোৱা ভণ্টি এটাই বোলে মোৰ বোলে ভিডিঅ' চাই হঠাৎ দুখ পাইছে কেনেকুৱা খবৰ কোৱা ভাল লাগিছে ক'ৰ পৰা আহিছা গুৱাহাটীৰ পৰা আহিছা মানে মোৰ ভিডিঅ' গুৱাহাটীৰ পৰা চোৱা এই বঢ়িয়া ধন্যবাদ চাবা দেই আকৌ দিয়া পিছে আৰু খুৰীমা কেনেকুৱা খবৰ দিয়ক পিছে ন লগ পাম পিছে দিয়ক পিছে এতিয়া ক'ত যাব গুৱাহাটী যাব ঠিক আছে দিয়ক পিছে দিয়া পিছে বাই বাই আজিতো 150 টকা নিৰামিষ খালি দিলাই সেইখিনি পাইছা তুমি তোমাৰ ভিডিঅ' গুৱাহাটী পাইছে খাউনৰ মাতকে কদিয়ালৈ পাওলে হিৰক অকল মাংস বুঢ়া কি কি ক'বা মানে লাইফত বাবু বহুতজন মানুহ আছে পিছে আজিৰ ভিডিঅ'টো ইমান আছিল যদি চাই কিনে ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কিনে কৰি দিব মানে আজি মই নবকওঁ ধুবাদাব কৈ যা এনেকৈ থাক তোৰ যিহেতু মানুহ বেছি আৰু লগতে ছাবস্ক্ৰাইব কৰি থব নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই জয় অসম গাইজ জয় অসম